চেন্নাই দক্ষিণ ভাৰতৰ হৃদপিণ্ড তথা তামিলনাডুৰ ৰাজধানী। এক নতুন চহৰ আৰু এক নতুন যাত্ৰা। গুৱাহাটীৰ পৰা প্ৰায় ৩,০০০ কিলোমিটাৰ দূৰত্বত এক এনেকুৱা চহৰ য'ত নিজৰ কালচাৰ, সমুদ্ৰ সৈকত আৰু নিজৰ ট্ৰেডিশ্যনেল ফুডৰ বাবে পৃথিৱীখনৰ পৰিচিত চহৰ। তো বলক সময় নষ্ট নকৰি আৰম্ভ কৰোঁ আজিৰ চেন্নাই ব্লগ এপিছড নাম্বাৰ 1। বন্ধুসকল, মই এতিয়া চেন্নাইত আছোঁ। চেন্নাইৰ পুলিচ প্ৰশাসন কেনেকুৱা আপোনালোকক এতিয়া দেখাই আছোঁ। আপোনালোকে চেন্নাইৰ পুলিচ প্ৰশাসনৰ আইডিয়া এটা পাই যাব। ইয়াত আপোনালোকে মহেন্দ্ৰ থাৰ এটা গাড়ী দেখা পাইছে। গাড়ীটো ৰাস্তাৰ কাষত আচলতে পাৰ্ক কৰি থৈ গৈছে। একচুৱেলি য'ত ত'ত পাৰ্ক কৰা এলাও নাই একচুৱেলি, অ'কে। বাট কি কৰিছে, পুলিচে মালিকক ক'ত বিচাৰি থাকিব। গাড়ীখনো উঠাই লৈ যোৱা নাই, কিন্তু গাড়ীখন লক কৰি থৈ গৈছে পুলিচে। চাওক, পুলিচ ইয়াত লক কৰি থৈ গৈছে। এতিয়া যেতিয়া গাড়ীখনৰ মালিকজন আহি যাব, তেতিয়া নিশ্চয়কৈ গম পাই যাব যে পুলিচে এইটো লক কৰি থৈ গৈছে। পিছত পুলিচৰ লগত কণ্টেক্ট কৰি গাড়ীখন লৈ যাব পাৰিব। আচলতে ইয়াৰ প্ৰশাসন ব্যৱস্থা আচলতে এইটো লেভেলৰ আচলতে, যে ডাইৰেক্ট কোনো কথা নাই, পুলিচে আইন ভংগ কৰিছে, পুলিচে এতিয়া লক কৰি থৈ দিছে, পিছত পুলিচৰ কাষ চাপিবই লাগিব। এইটো বেচিকেলি চেন্নাইৰ গ্ৰীমছ ৰোড এৰিয়াত, ঠিক আছে। তো আমাৰ অসমত এনেকুৱা কৰে নে নাই আপোনালোকে এবাৰ কমেণ্ট ছেকশ্যনত জনাব। মই সদ্যহতে গুৱাহাটীত দেখা নাই, গুৱাহাটী বা অন্য ডিষ্ট্ৰিক্টতো দেখা নাই, অন্য চহৰ বা টাউনত দেখা নাই। এইটো আপোনালোকে দেখিছে, গাড়ীখন প্ৰায় নতুনেই দেখা গৈছে, বাট ৰাস্তাত পাৰ্ক কৰিছে। এইটো কাৰণে আচলতে এনেকৈ হেৰি কৰিছে। আৰু ইয়াত পুলিচে কি লিখিছে, ইয়াত দেখিছে যে ৰাইজ পাৰ্ক ইয়'ৰ ভেহিকেল ইজ লক, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। এইটো কণ্টেক্ট নম্বৰত আচলতে কণ্টেক্ট কৰিহে গাড়ীখন লৈ যাব পাৰিব, অ'কে। গতিকে চেন্নাই বা ভাৰতবৰ্ষৰ এনেকুৱা যিবোৰ ডাঙৰ ডাঙৰ চিটি আছে, সেই চিটিবোৰত আচলতে আইন অকণমান বেলেগ দেখিব পাৰিছে, অ'কে। আচলতে এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক এইখিনি তথ্যই দিব বিচাৰিছিলোঁ। আচলতে মই আচৰিত হ'লোঁ বস্তুটো দেখি। ৰাস্তাৰে খোজকাঢ়ি আছিলোঁ, দেন খোজকাঢ়ি থকাৰ সময়তে আচলতে এই কেছটো দেখিব পাৰিলোঁ আৰু আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আচলতে গাড়ীখনৰ মালিক আহি গ'ল, আহি কেনে এতিয়া পুলিচৰ তাত যাব। লকটো খুলিলে, অ'কে। চাওঁ এতিয়া কি কয়। আচলতে লক যে কৰা আছে সেইটো আচলতে জানে নে নাই, কিন্তু গাড়ীখনৰ ভিতৰতো সোমালে, কি কৰে চাওঁ মই, আপোনালোকে চাব পাৰিব। চেন্নাইত আপোনালোকে এটা বস্তু দেখা নাপাব, আচলতে ইয়াত কিন্তু পাণ মছলা গুটখা একো নচলে। আপোনালোকে ৰাস্তাত যদি খোজ কাঢ়ে তেতিয়াই গম পাই যাব। আপোনালোকে যদি চাই এই ৰাস্তাৰ যদি এই কাষেৰে কাষেৰে যদি লক্ষ্য কৰে, যদি এইখন জেগা গুৱাহাটী হ'লহেঁতেন তেনেহ'লে ভাবিব পাৰিছেনে, এই ৱালখনৰ ছাইডে ছাইডে ৰঙা ৰঙা হৈ থাকিলেহেঁতেন। কোনোবাই নহয় কোনোবাই পিকাই থৈ দিলেহেঁতেন ন। গছৰ এই চাৰিওফালে চাওকচোন, গছৰ কাষে কাষে চাওক, একদম চফা আছে। কাৰণ ইয়াৰ মানুহবোৰ কি হয়, গুটখা পাণ মছলা এইবোৰ নেখায়ে, দোকানত বিচাৰিয়ে নাপাব, আৰু নেখায়ে পাণবোৰ, অ'কে। পাণ গুটখা পাণ মছলা এইবোৰ একোৱেই নাখায়, কাৰণ তেওঁলোকে হয়তো জানে যে এইবোৰ খাই কেনে এনেই চহৰখন লেতেৰা কৰি লাভ নাই। আপোনালোকে যদি লক্ষ্য কৰে চাওক, চাৰিওফালে পাণৰ দাগ দেখাই নাপাব। আমাৰ গুৱাহাটী বা অসমৰ কোনো জেগাত যদি লক্ষ্য কৰে কাষে কাষে ৰঙা ৰঙা এটা চিন পাবই, অ'কে। তো সেইটোৱে মেইন কথা। তো পাৰ্থক্য আছে ভাৰতৰ বিভিন্ন জেগাৰ পৰা। আমাৰ কিছুমান ভাল গুণখিনি ল'ব লাগে, এতিয়াও সময় আছে, শিকিব লাগে সকলোৱে। তো আপুনি য'তেই নাযাওক, চাওক এইখন চেন্নাই হয়, তো চেন্নাইৰ মেইন চেণ্ট্ৰেল এৰিয়াত নাই যদিও চুকে কোণে একোৱেই নাই। চাওক, সম্পূৰ্ণ পাণ মছলা গুটখা ফ্ৰী এৰিয়া। চাওক, আমাৰ অসমত হ'লে এনেকুৱা জেগাত আচলতে থাকেই, প্ৰায় লেতেৰা হৈ থাকে, অ'কে। এটলিষ্ট পাণ মছলা বা পাণৰ দাগ একোৱেই নাই, দেখিছে। চেন্নাইৰ আৰু এটা বস্তু ভাল লাগিছে কি, মই ৰাস্তাত খোজকাঢ়ি থকাৰ সময়ত এটা বস্তু দেখিলোঁ, চাইকেল ইয়াত অনলাইনৰ মাধ্যমেৰে আচলতে ৰেণ্ট দিয়া হয়। মোৰ পিছফালে যদি আপোনালোকে লক্ষ্য কৰে, এইটো পোষ্টাৰ যোনটো স্মাৰ্ট বাইক, আৰু কাষত এটা চাইকেল পাৰ্ক কৰি থোৱা আছে। ইয়াত আপোনালোকে চাইকেলখন লক কৰা আছে। ইয়াত যদি স্কেন কৰি এই স্মাৰ্ট বাইকৰ ধৰি লওক এপছ আছে,
এই এপছটো ব্যৱহাৰ কৰি ৰিচাৰ্জ কৰিব লাগে। জাষ্ট ৰিচাৰ্জ কৰি পাৰ কিলোমিটাৰ 2 টকা 3 টকা যিমান ইলেক্ট্ৰিক বাইক হ'লে চাইকেল হ'লে সেইটো অনুযায়ী আচলতে দাম হ'ব। অ'কে, তো এই চাইকেলখন ইয়াত পাৰ্ক কৰি থোৱা হৈছে। যোনে বিচাৰে, যদি ভাবে যে চাইকেলখনেৰে আচলতে গোটেই চহৰখন অকণমান ফুৰিব বিচাৰে, আপোনালোকে ইয়াৰ পৰা চাইকেলখন লৈ য'ত ত'ত পাৰ্ক কৰিব পাৰে। ঠিক আছে, তো পাৰ্ক কৰি আপোনালোকে আকৌ লক কৰি থ'ব লাগিব আৰু সেই অনুযায়ী আচলতে পে'মেণ্টটো দিব লাগিব। অ'কে, ইয়াত আপোনালোকে দেখিছে স্কেন কৰাৰ পিছতে আপোনালোকৰ যেতিয়া এপছৰ পৰা স্কেন কৰিব তেতিয়া লকটো খুলিব। অ'কে, তো এইবোৰ আচলতে ছিষ্টেম চেন্নাইত চলি আছে। অ'কে, বা ভাৰতৰ বিভিন্ন ধৰণৰ চিটিত চলি আছে, কিন্তু অসমত মই দেখা নাই। এই ছিষ্টেমটো বহুত ভাল আচলতে। কিছুমানে চাইকেলেৰে গোটেই চহৰখন এক্সপ্ল'ৰ কৰিব বিচাৰে। অ'কে, তো চেন্নাইৰ বিভিন্ন জেগাত আপোনালোকে এনেকৈ চাইকেলবোৰ পাৰ্ক কৰি থোৱা দেখা পাব। অ'কে, তো এতিয়া মই চেন্নাইতে আছোঁ, তামিলনাডুৰ চেন্নাইৰ মেইন ইগমৰ চেণ্ট্ৰেল এৰিয়াৰ ওচৰতে আছোঁ। অ'কে, মেইন কথা হ'ল পাণ মছলা বা গুটকাৰ এইবোৰ প্ৰচলনটো নাই, সেইটো আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে, মই নিজেই দেখিলোঁ। আৰু বাকী ধৰি লওক লেতেৰা আৱৰ্জনাবোৰ থাকে খুব কম বেছি ইণ্ডিয়াত সেইটো থাকে। অ'কে, মেইনলি চেন্নাই গুৱাহাটী চিটি পাৰ্থক্য আছে। চেন্নাইত আৰু এটা কি বস্তু দেখিলোঁ আপোনালোকক কওঁ, যে ইয়াৰ যিবোৰ গাড়ী আছে বেছিভাগ কাৰবোৰ আচলতে CNG বা পেট্ৰল ইঞ্জিনৰ। অ'কে, আমাৰ তাত যেনেকুৱা CNG ইঞ্জিনৰ এতিয়ালৈকে বাছে চলি আছে, তাৰ লগতে যিবোৰ 3 হুইলাৰ আছে। অ'কে, 3 হুইলাৰবোৰ কিন্তু বেছিভাগ CNG আৰু LPG গেছৰ যোনটো ইঞ্জিন হয়, ঠিক আছে, যোনটো আমি ৰন্ধন কাৰ্যত ইউজ কৰোঁ, সেই LPG লিকুইফাইড পেট্ৰলিয়াম গেছ। তো সেই গেছেৰেও কিন্তু তেখেতসকলে 3 হুইলাৰবোৰ চলাই থকা দেখা যায়। তো ইয়াত এনেকুৱা ধৰণৰ ব্যৱস্থা।